হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আজি আহিছোঁ আমি অঞ্জলিহঁতৰ হোষ্টেলত, যিহেতু ইয়াতে খাম আজি আমি খানা। আৰু এইটো হৈছে অঞ্জলিৰ ৰুম, এইটো হৈছে ইহঁতৰ হোষ্টেলৰ কিটচেন। আৰু এয়া বজাৰ, এইমাত্ৰ বন্দিতাই এয়া বজাৰ কৰি আনিছে। আৰু আমাৰ এই সুন্দৰী বন্দিতাই আইনাত মুখ চাই আছে। আৰু এয়া আমাৰ খানা খোৱা মানুহ, মানে আমাৰ ৰুমৰ মালিক আহি গ'ল। অৱস্থা ছাতি মুনা ফোন সেইবিলাক এনেকৈ আহি পালোঁ। এটা আহি আছে ভৰি ধুই, মইতো ভৰি ধোৱাই নাই, লেতেৰি হয়। কপিলিকত আৰু এয়া এই এজন খানা খোৱা মানুহ, কিন্তু ফোনত ব্যস্ত। হাই বুলিতো ক। ইউটিউবাৰ হৈ গৈছিতো সেইকাৰণে হাই লেভেল হৈছে নেকি তোৰ? আৰু আমাৰ খানা বনোৱা মানুহ আহি পোৱা নাই, সেইকাৰণে অঞ্জলি টেনশ্যন হৈ গৈছে। হৈছে না টেনশ্যন? চাফা কৰি আছো, নিজৰ ৰুম চাফা কৰিব লাগিব। খাব মাতিছে খানা আৰু এতিয়া ৰুম চাফা কৰি কিনে আমাক কথা শুনাই আছে। যাওঁতে চাফা কৰি দি থৈ যাব লাগিব। আমি খানা খাম, তাক চাফা কৰি দি থৈ যাম। ঐ মই ফোন কৰি আছো ৰবা। কোন হয়? কোন মই? এইটো বোলে নাহে বোলে। আহিলোচোন। তুমি মই আহাই কি বেয়া পাইছা নেকি? আমি যে বজাৰ কৰি আনিছো যে, দে আকৌ। বিয়া পতা মানুহৰ এই প্ৰব্লেম হয়নে নাই? সঁচা কথা ক। বিয়া পতা মই কি যোৱাবাৰ খানা খোৱা নাছিলো? ক'ত যোৱাবাৰ? যোৱাবাৰ ইয়াত বিয়া পতাৰ পিছত। কোনটো যোৱা পতাৰ পিছত? বিয়া পতাৰ পিছত কেতিয়া খানা খাইছা তুমি আমাৰ লগত? কিয় নাই খোৱা? কিয় মিছা কথা পাতিছা? সঁচা কথা। মিছা কথা ইউটিউবত চোৱা, এতিয়া ওলাই যাব। বাদ দিয়াহে, ইউটিউবত চাব নালাগে। এয়া বিয়া পতা মানুহৰ অৱস্থা। বিয়া পাতিলে খানাও খাব নাপায়। এনে আমাক চাব আহিছে, কিন্তু খানা খাব নাপায়, ঘৰত যাব। আমি খানা খাম, তোমাক ভিডিঅ' কলিং কৰি বুলি চাই থাকিবা। কিয়? খাই যোৱা। আৰু আজি খানা খোৱাৰ মেইন কাৰণটো আছিলে, আজি হৈছে লক্ষ্মীমাৰ বাৰ্থডে। সেয়া দিছে। কাজিয়া লাগি আছে আমাৰ ইহঁতৰ পৰা। কোনে কাজিয়া লাগি আছে? মই কাজিয়া কৰা নাই। এই বৰ্ণালী এক নম্বৰ। এই বৰ্ণালী কাজিয়া নকৰ। বাহিৰত আছে, পৰি নাযাব আকৌ। বাৰ্থডে কেক খাই দিয়া তুমি, সেইকে নাখাবা। বাৰ্থডে কেক নাখাতাৰ আগতে বাৰ্থডে কেক খাইছে। কপিলীৰ মুখখন যিমান ডাঙৰ, কেকটো তাতকৈ সৰু। কপিলীৰ মুখখন মেলি দিচোন হাঁ কৰি। মোক বাৰ্থডে কেক খাব কোনোৱে নক'লে, মই নিজে আনি কিনে খালোঁ। উপায় নাই। মই বুট বইল কৰিম ইয়াতে। থেংক ইউ, মই খালোঁ। তই নিজে খানা খাই কিনে ভোকটো ক'লৈ থৈ আৰু এতিয়া আমি খাম ভাত, আৰু মই খাম চৰিয়াত ভাত। এইটো চৰিয়া কাৰ ভাতৰ বন্দিতাৰ নেকি? এইটো চৰিয়া কাৰ? মৰমতে দিছে দেখা বৰ্ণালী। মোৰতো কলিজা নাই অহা দেই, আহিলে দিলো হয়। মোক বিলনি পাতছা। কলিজা কেৱল এজনে দিব পাৰে, সেইজনে হৈছে মুৰ্গীৰ বেপাৰী। গম পাইছানে? গম পাওঁ মই। সেইকাৰণে মই মুৰ্গী বেপাৰী পাওঁ। কি হয় ইয়াৰ বয়ফ্ৰেণ্ডৰ পৰা আনবা আছে মুৰ্গীটো। কেতিয়াবা লৈ যাবি। কাৰ বয়ফ্ৰেণ্ড? বৰ্ণালী। নহয়, মুৰ্গীৰ বেপাৰী ভাল পাওঁ। আমাৰ এতিয়া খানা খোৱা হ'ল, আমি যাম এতিয়া ঘৰে ঘৰে। তোমাৰ যদি মুখে যদি